हेलो गाइस नमस्कार और स्वागतम কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আকৌ মই আহি গৈছো এটা নতুন বিউটি প্ৰডাক্ট লৈ আপোনালোকৰ মাজলৈ। আৰু আজি মই ৰিভিউ কৰা প্ৰডাক্ট হ'ল হিমালয় এন্টি ড্যান্ড্ৰাফ শ্যাম্পু। আৰু আপোনালোকে যদি মোৰ এই শ্যাম্পুটোৰ বিষয়ে জানিব বিচাৰে আপোনালোকে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা একলগে দেখিব লাগিব। তো বলক আজি মই এই ভিডিওটো আৰম্ভ কৰো। সো গাইস প্ৰথমতে আপোনালোকক কৈছো যে আজি মই কি প্ৰডাক্টৰ ৰিভিউ কৰিম। আজি মই ৰিভিউ কৰা প্ৰডাক্ট হ'ল হিমালয়াৰ এন্টি ড্যান্ড্ৰাফ শ্যাম্পু। তো এই শ্যাম্পুটো আপোনাৰ দাম হ'ল 57 টকা আৰু ইয়াৰ 80 ml মানে 80 ml দাম 57 টকা। আৰু আপোনালোকে শ্যাম্পুটো এটা যিকোনো দোকানতে পাই যাব। আৰু এই শ্যাম্পুটো আপোনাৰ হিমালয় কোম্পানীৰ হয়। এতিয়া মই ক'বলৈ যত্ন কৰিম এই শ্যাম্পুটোত আপোনাৰ কি কি মিশ্ৰণ আছে বা কি কি ইনগ্ৰেডিয়েন্টছ এই শ্যাম্পুটো বনোৱা হৈছে। ইয়াত মুখ্যভাৱে আপোনালোকৰ দুটা বস্তু আছে। এইটো হ'ল আপোনাৰ টি ট্ৰী অইল আৰু এলোভেৰা। এই টি ট্ৰী অইল আৰু এলোভেৰা আপোনাৰ চুলিৰ কাৰণে কি কি বেনিফিট কৰিব এই বিষয়ে মই অলপ ক'বলৈ যাম। এতিয়া মই আপোনালোকক ক'বলৈ যত্ন কৰিম ইয়াত থকা টি ট্ৰী অইলে আপোনালোকৰ কি কি বেনিফিট কৰিব। ইয়াত থকা টি ট্ৰী অইলে আপোনাৰ কি কৰিব, আপোনাৰ চুলি যদি উখাই থাকে উখাইটো দূৰ কৰিব। আৰু আপোনাৰ চুলিত আমাৰ যেটো স্কার্ফ থাকে বা চুলিৰ যেটো মানে স্কিন থাকে এইটো যদি আপোনাৰ হৈ যায় না মৰি যায় স্কিনটো ঠিক কৰিব চেষ্টা কৰিম। আৰু এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা এলোভেৰা আপোনালোকৰ চুলিৰ কাৰণে কি বেনিফিট কৰিব। এলোভেৰা আপোনাৰ চুলি কি কৰিব, আপোনাৰ চুলিটো শাইনিং কৰিব, আপোনাৰ চুলিটো গ্ৰোথ কৰিব। আৰু আপোনাৰ চুলি যদি উখাই থাকে এইটো দূৰ কৰিব আৰু আপোনাৰ চুলি বঢ়াত সহায় কৰিব। আৰু মই যদি ক'বলৈ যাওঁ এই শ্যাম্পুত যিমানবিলাকে ইনগ্ৰেডিয়েন্টছ আছে সকলো বস্তু আপোনাৰ উখাই দূৰ কৰিবৰ কাৰণে বেষ্ট হয়। কিয়নো জানে এই শ্যাম্পুটো হ'ল এন্টি ড্যান্ড্ৰাফ শ্যাম্পু। এন্টি ড্যান্ড্ৰাফ শ্যাম্পু মানে কি আমাৰ চুলিত যেটো উখাই থাকে এইটো দূৰ কৰাৰ কাৰণে শ্যাম্পু হয়। তো ইয়াত যিবোৰ মিশ্ৰণ আছে এইবোৰ সকলো বস্তুৱে মানে আমাৰ এন্টি ড্যান্ড্ৰাফৰ কাৰণে মানে উখাইৰ কাৰণে বেষ্ট হয়। তো এতিয়া মই ক'বলৈ যত্ন কৰিম এই শ্যাম্পুটো আপোনালোকে কেনেকৈ লগাব। এই শ্যাম্পুটো আপোনালোকে প্ৰথমতে চুলিটো ভালকে তিতাই ল'ব। ইয়াৰ পিছত অলপ শ্যাম্পুটো লৈ চুলি ভালকৈ মেসাজ কৰি পিছত ধুই দিব পানী দি। তো সবে আজিৰ কাৰণে ইমানখিনিয়ে। আৰু আপোনালোকৰ যদি মোৰ এই ভিডিওটো ভাল লাগিছে মানে মই যদি হিমালয় এন্টি ড্যান্ড্ৰাফৰ বিষয়ে এন্টি ড্যান্ড্ৰাফ শ্যাম্পুৰ বিষয়ে ভালকৈ আপোনালোকক বুজাব পাৰিছো তো মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কমেন্ট কৰি দিব। আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে প্লিজ কমেন্ট কৰি মোক ক'ব, মই এনসাৰ দিম। আৰু আজিৰ কাৰণে ইমানখিনি। আপোনালোকৰ লগত দেখা হ'ব আকৌ মোৰ নেক্সট ভিডিঅ'ত। ধন্যবাদ।